বিজেপি চৰকাৰে বা বিজেপি দলে 2014 চনত আমাৰ কোচ ৰাজবংশী তথা কমতাপুৰী বা গ্ৰেটাৰ কোচবিহাৰবাসী ৰাইজক যি প্ৰতিশ্ৰুতি দিছিল 2014 চনৰ লোকসভা নিৰ্বাচনত আমি বিজেপিক ভোট দি কেন্দ্ৰত চৰকাৰ বনাই দিলোঁ। 2019ত আকৌ প্ৰতিশ্ৰুতি দিলে আমাৰ কমতাপুৰী যি সমস্যা আছে আমাৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে 2019তো প্ৰতিশ্ৰুতি দিলে। তাৰ ফলত আমি 19তো ভোট দিলোঁ, লোকসভাত কেন্দ্ৰীয় চৰকাৰ গঠন হ'ল। 2023 চনৰ 17 জানুৱাৰীত কেএলৰ লগত আলোচনা কৰি কেএলক শান্তি আলোচনাত মাতি আনিলে। ইতিমধ্যে 8বাৰ আলোচনাও হৈ গ'ল, কিন্তু শান্তি চুক্তিটো হোৱা নাই। 2023 চনৰ 17 জানুৱাৰীত যেতিয়া ভাৰত চৰকাৰে আনিলে কেএলক, আমি খুব ভাল পাইছোঁ, আনন্দিত হৈছোঁ, নিশ্চয় কিবা এটা সমাধান ওলাব। আৰু সেই উদ্দেশ্যে 2024 লোকসভা নিৰ্বাচনত আমি বেছিকৈ ভোট দিলোঁ, বিজেপিক ভোট দি চৰকাৰ বনাই দিলোঁ। কিন্তু প্ৰতিশ্ৰুতিবোৰ বিজেপিয়ে পূৰণ নকৰিলে, যাৰ কাৰণে আমি ক্ষোভিত হৈ গৈছোঁ। এতিয়া আৰু প্ৰতিশ্ৰুতি দিয়াৰ টাইম নাই। যিবিলাক প্ৰতিশ্ৰুতি দিলে 2014, 2019, 2024, এই প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিব লাগে। কেএলক যেনেকৈ শান্তি আলোচনাত মাতি আনিছে, অতি শীঘ্ৰে আগন্তুক 2026 বিধানসভা নিৰ্বাচনৰ আগতে কেএলৰ লগত শান্তি চুক্তি কৰি আমাৰ কমতাপুৰ ৰাজ্য বা গ্ৰেটাৰ কোচবিহাৰ ৰাজ্য ঘোষণা কৰিব লাগে। আৰু কোচ ৰাজবংশী কমিউনিটিক জনজাতিকৰণৰ মৰ্যাদা দিব লাগে। কমতাপুৰী ভাষা বা কোচ ৰাজবংশী ভাষাক চৰকাৰে স্বীকৃতি দিব লাগে। এইবিলাক আমাৰ দাবী আছে। আৰু বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল, এতিয়া তেনেকেই আমাক আগন্তুক 2026 নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব বুলি আমাৰ এটা সন্দেহ হৈছে। সেইকাৰণে আমি অহা 15 ফেব্ৰুৱাৰীত ৰেল ব্লক কাৰ্যসূচী লৈছোঁ। এই ৰেল ব্লক কাৰ্যসূচীৰ জৰিয়তে যাতে সমগ্ৰ কমতাপুৰবাসী ৰাইজ বা গ্ৰেটাৰ কোচবিহাৰবাসী ৰাইজ ওলাই আহি আমাক সহায় কৰক, সমৰ্থন কৰক, সহযোগ কৰক, যাতে 15 ফেব্ৰুৱাৰীত যাতে আমাৰ যি আদায়, আমাৰ অস্তিত্ব ৰক্ষাৰ যি আন্দোলন, এই আন্দোলনত যাতে আমি সফল হ'ব পাৰোঁ। ভাৰত চৰকাৰৰ পৰা আমাৰ দাবী যি আছে, দাবীখিনি যাতে পূৰণ কৰিব পাৰোঁ, বাধ্য কৰাব পাৰোঁ। সেই উদ্দেশ্যে 15 ফেব্ৰুৱাৰীত সমগ্ৰ ৰাইজক আমি ৰেল অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু বিজেপিক ভোট দিয়াৰ কাৰণে উত্তৰ বংগত আমাৰ কোচ ৰাজবংশী জনতাৰ ওপৰত TMCয়ে যি অত্যাচাৰ কৰিছিল, একমাত্ৰ বিজেপিক ভোট দিয়াৰ কাৰণে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহৰ ঘৰ জ্বলাই দি আছিল, বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিছিল TMCয়ে, মমতা চৰকাৰে। তথাপিও কিন্তু আমি বিজেপিক ভোট দিছোঁ। কিন্তু এতিয়া বিজেপিয়ে যি ধৰণৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ কাৰণে চেষ্টা চলাই আছে, ইয়াত আমি ক্ষোভিত হৈছোঁ। সেইকাৰণে 15 ফেব্ৰুৱাৰীৰ ভিতৰত যাতে 15 ফেব্ৰুৱাৰী যেতিয়া আমাৰ ৰেল ব্লক কাৰ্যসূচী আছে, ইয়াৰ পিছতো যদি চৰকাৰে এই দাবী পূৰণ নকৰে, তেতিয়াহ'লে আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচনত, যোৱা BTC নিৰ্বাচনত যি ধৰণে আমি কোকৰাঝাৰ চিৰাঙত বিজেপিক শূন্য কৰি দিছোঁ, একে ধৰণৰ অৱস্থা কিন্তু অসম আৰু উত্তৰ বংগৰ 80টা বিধানসভা সমষ্টিত আমি বিজেপিক তছনছ কৰি দিম। আমি কোকৰাঝাৰতে কৰিম, কোকৰাঝাৰ ৰেল ষ্টেচনতে আমি কৰিম। নাই, ফাইনেল আমি কোকৰাঝাৰ ৰেল ষ্টেচনতে কৰিম। ৰাতিপুৱা 6 বজাৰ পৰা আমাৰ ৰেল ব্লক কাৰ্যসূচী আৰম্ভ কৰা হ'ব। ঠিক সময়ত যাতে গোটেই ৰাইজে আহি কোকৰাঝাৰ ৰেল ষ্টেচনত আহি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাতিপুৱা 6 বজাৰ লগে লগে আমি আমাৰ কাৰ্যসূচী আৰম্ভ কৰিম। ধন্যবাদ। না, আমি সমগ্ৰ যিমান দল সংগঠন আছে সকলোকে সমৰ্থন কৰাৰ জন্য, সহযোগ কৰাৰ কাৰণে আমি অনুৰোধ কৰি আছোঁ। যিহেতু কেএলই 33 বছৰ সংগ্ৰাম কৰিছে জাতি মাটিৰ স্বাৰ্থত, ইয়াতকৈ আৰু কি আন্দোলন আছে? এতিয়া আৰু ভেদাভেদ পাহৰি সকলো ৰাইজ আহি বিভিন্ন যি দল সংগঠন আছে, সমগ্ৰ দল সংগঠন ভেদাভেদ পাহৰি যিহেতু নিৰ্বাচনৰ দিন ঘোষণা হ'ব, আৰু
ইয়াৰ পিছত আন্দোলন কৰি লাভ নাই, 5 বছৰ পেণ্ডিং হৈ থাকিব আমাৰ এই যিখিনি দাবী আছে। সেইকাৰণে এই 15 তাৰিখৰ যিটো ফেব্ৰুৱাৰী যিটো আমাৰ ৰেল ব্লকে কাৰ্যসূচী আছে, ইয়াত ভেদাভেদ পাহৰি সকলো দল সংগঠন একলগ হৈ আমি একেলগে যাতে যি বড়ো ৰাইজে যেনেকৈ BLTৰ লগত BLTৰ সপক্ষে থিয় হৈ ভাৰত চৰকাৰক বাধ্য কৰাইছিল চুক্তি কৰাৰ কাৰণে, ঠিক একেধৰণৰ বড়ো ৰাইজৰ বড়ো সংগঠনৰ যি নীতি আদৰ্শ আমি চেলুট জনাইছোঁ। ঠিক একেধৰণৰ পন্থা অৱলম্বন কৰি ভেদাভেদ পাহৰি আমি সকলো স্তৰৰ ৰাইজ দল সংগঠন একলগ হৈ 15 তাৰিখত যাতে আমি ভাৰত চৰকাৰক দেখুৱাই দিব পাৰোঁ, আমি একলগ হৈছোঁ। আমি KLৰ লগত আছোঁ, KLৰ শান্তি চুক্তি আমি বিচাৰিছোঁ। ধন্যবাদ।